স্টুডেন্টস আজি এইখিনিতে ক্লাস সমাপ্ত আৰু এইখিনি লাইন মুখস্থ কৰি আনবি মাই হেড মানে মোৰ মাথা অহাকালি মই মুখস্থ ধৰিম আৰু যাই কবা নৰা তাক গৰু পিটন দিম দে আজি ক্লাস শেষ বাই বাই ও ভাইনা আমার নতুন ছাত্র বলে তামাম খাতরা হবা পারে খাতরা কিন্তু মোর আগত সব চকুত লাগি থাকা কেত্রা একে টিকলে চিটকে দিম নল্লি বলে তামাম মারে পরক্ষি বলে ঘরকান্ত গুলা ঠিকছে মারছে আজিও কালা পৰি আছে কি তেও এই পাইনে তাক ভয় নকৰে নকৰং ঘন্টা মুখাস্ত A few moments later. মাই হেড মানে সাৰৰ মাথা মাই হেড মানে সাৰৰ মাথা ইবান নাথাকে মাই হেড মানে কি আছিলে সাৰৰ টাপলা ধুই মাথাহে আছিল মাই হেড মানে সাৰৰ মাথা মাই হেড মানে সাৰৰ মাথা মনত ৰৈ গেল বাহ পাইনা বাহ সঁচাকে মোৰ মাথাটো ভাল দে হই ভাত নাখাতে ডন্ট ডিস্টার্ব কারণ মই কিতাপ পড়ি আছো যেটা তোর মাথাত কি ভুট মাল এই দিন দিফিরা বেলা কিতাপ পড়ি আছে যে এনে হলে কিতাপ পড়বা কইও পুরাবা নরম মই হে জানং মোর অবস্থা কি তো পড়ি আছে তে ইমান মই মুখস্থ কৰি আছো কি তো মুখস্থ কৰি আছা মাই হেড মানে সাৰৰ মাথা বুদ্ধু মাই হেড মানে সাৰৰ মাথা নহয় নহয় মোর মাথা হে কি সাৰৰো ভুল হয় হবাও পাৰে দে এয়া জলদি জলদি ভাত খাব লাগে সালা ইমান কষ্টকে মুখস্থ করলো তাকো বলে হল ফুল মাই হেড মানে মার মাথা মাই হেড মানে মার মাথা হলে দেখুন মুখস্থ চাগে মোর মাথা বেলেগে দে ও বাইনা হো খুৰা কেতে নাহিলিতে এই মাত্ৰ আহিলো কি কৰি আছ ৰে তই নাই এনে মানে মুখস্থ কৰি আছিলো অলপমান ভাল চলি দেখোন পিছে কি মুখস্থ কৰি আছা মাই হেড মানে মাৰ মাথা মাই হেড মানে মাৰ মাথা নহয় মোৰ মাথা খুৰাৰ মাথা কৈছে খুৰা অলপমান মাতকে বেছি পঢ়া শুনা কৰা হবাও পাৰে দে 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 কৰ মুখস্থ কৰ মই যাওঁ দে খুৰা দে আৰেতে আমাক কি মুৰা পঢ়াই দে নহলি আৰু মুখস্থ কৰবা লাগিল মই ঠিকাৰ হে এসি জিন্দগী নেই মাই হেড মানে খুৰাৰ মাথা মাই হেড মানে খুৰাৰ মাথা হেই বেটা মায়ে যে ভাত খাব মাতি আছে অহা নাই কিয় চালা কিতাপ পঢ়াৰ সময়ত গোটেই মাহনৰে আভৰ হয় কিতাপ পঢ়ি আছা মুখস্থ কৰি আছো আমাৰ ছাৰে মুখস্থ কৰি নিবা দিছে কি তো মুখস্থ কৰি নিবা দিছে মাই হেড মানে খুৰাৰ মাথা হা হেই গৰু পঢ়া শুনাত মতি গতি নাই মাই হেড মানে খুৰাৰ মাথা নহয় মাই হেড মানে মোৰ মাথা ইবাৰ বাপেৰ মাথা হল কি তো পাগলাহেন কথাতে জলদি ভাত খাব লাগে আৰু কাবাই আহি কব যে মোৰ মাথা বুলি তাতকে চালা গোটেই 14 গোষ্ঠীৰ মাথা যা মাই হেড মানে 14 গোষ্ঠীৰ মাথা মাই হেড মানে 14 গোষ্ঠীৰ মাথা মাই হেড মানে 14 গোষ্ঠীৰ মাথা বাহ মুখস্থ হলে দেখোন কালি বাৰ ছাৰে কেনকে মোক মাৰে চাম নহয় উল্টা ছাৰকে ধৰি ভুলকে মুখস্থ কৰবা দিয়াৰ কাৰণে মাই হেড মানে 14 গোষ্ঠীৰ মাথা মা ভাত অলপমান বেছিকে খাম ইমান কষ্ট কৰলো